দাঙি দাও এইয়া বানপানীত ভাঙিছি কমলকাত বহুত দুখ লাগছি একচুৱেলি মানুহৰ কাৰণে জোতা পিন্ধি অহাৰ কাৰণে আহিছে কিন্তু মইহে গম পাইছোঁ মই কিয় জোতা পিন্ধি আছোঁ এই চব চেণ্ডেলগিলাখান পিন্ধি হাতত লৈ ঘূৰি আহিছে মই বিন্দাছ যাই আছোঁ কাৰণ মই জোতা পিন্ধি আছোঁ গোটেই আমাৰ গাঁওখনত কিমান পানী উঠিছে আপোনালোকক মই দেখাই আছোঁ আজি কাৰোবাৰ ফুৰ্তি লাগছি কাৰোবাৰ ঘৰৰ ভিতৰত সোমাইছি বহুত কথা আকেতে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক গোটেই গাঁওখনৰ পৰিস্থিতি দেখাম কাৰ কেনেহেন হৈছে ক'ত পানী উঠছি কাৰ চাঙৰ তলত উঠছি কাৰ চোতলত উঠছি চব দেখা পাব ভিডিঅ'টো লাষ্টলৈকে কেৱল চাই থাকক চাব যাই আছোঁ মানে চাবা কিয় যাই আছোঁ এইটো 6 মাহৰ মূৰত একবাৰ আহে এতিয়া যদি চিৰিয়াখানাত সংৰক্ষণ কৰিব পৰা গেলা হয় তেতিয়াহ'লে চাবা নগ'লো হয় কিন্তু চাওঁ দিয়কচোন অলপমান কয় কি হৈছে পৰিস্থিতিটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকক এই গাইছ আপোনালোকেতো গমে পাইছে এইকেইদিন নেৰা নেপেৰা বৰষুণ ফলত তাৰমানে অকল আহে গতিকে আমি পানী চাব যাইছোঁ আৰু আমাৰ গাঁৱত তাৰমানে কহাই পানী উঠি কাৰ চাঙৰ তলত কাৰ বিচনাৰ তলত গোটেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই কচুগেলা ঠাণ্ডা লাগি গৈছে কপি আছে চাওকচোন এই কপি আছে ঠাণ্ডানো কি নালাগিব বেচেৰা আৰু ওপৰেদি ইমান পানী যাই আছে চাওকচোন সুখী হৈছে বহুত এই আপোনাৰ বাহুবলী চিনেমাখনত যি গৰুটো আছে এই বানপানী চাব আহি গৈছে এই গৰু একপাক ঘূৰিলোঁ এনেকৈ গোটেই গাঁওখন আপোনালোকক দেখাম এৰে চিধা এনেকৈ ইবাক চাইডে আমাৰ ঘৰটো আছে আৰু আমি এনেকৈ ঘূৰি আহিছোঁ ঘূৰি আহি বৰ্তমান এই পালোঁ এতিয়া স্কুল পাম য'ত প্ৰথম ভিডিঅ'টো শ্বুট কৰিছিলোঁ এই স্কুলখন পাম চাব বলকচোন স্কুলৰ অৱস্থা কি হৈছে চাওঁ মৰমৰ স্কুলখন এই চব চেণ্ডেল হাতত লৈ আহিছে সেইকাৰণে মই আগতে জানো এই পৰিস্থিতি বোলে জোতা পিন্ধি আহিছোঁ দেখা পাইছে আপোনালোকে এই পানীছে গেং আহিয়ে গেল দেখা নাপায় না এইগিলা বস্তু সংৰক্ষণ কৰা বস্তু নহয় আজি আছে কালি গুচিয়ে যাব গতিকে পানী পুৰা চাই আছে কেনেহেন পানী পাকত দেখি কেনে পানী মজা পানী বোলে মজা পানী হাৰিয়া আছে আমি হাৰিয়া সুধিম হাৰিয়াৰ পৰা জানিম বানপানীৰ পৰিস্থিতি বৰ্তমান কেনেহেন হাৰিয়া আছে পৰিস্থিতি বেয়াই তাৰমানে এই ৰাস্তাটো তাতে ঘাটটো খোৱাই লৈ গৈছে কষ্ট ঘাট দিশো আছে আমাৰ লগত ঠিক আছে দুখ প্ৰকাশ কৰিছোঁ সৰু ছোৱালী কিন্তু দুখ প্ৰকাশ কৰিছে বানপানী হোৱাৰ কাৰণে যে বানপানী হৈছে বহুত দুখ লাগিছে আমাৰো দুখ লাগিছে দিয়কচোন বহুত এতিয়া দুখ লাগলা বুলিতো আমি ঘৰত বহি কান্দি থাকিব নোৱাৰোঁ চাওঁ দিয়কচোন পৰিস্থিতিটো আপোনালোকক দেখাওঁ যে সকলোৱে চাওঁ অসমৰ ৰাইজে যে পৰিস্থিতিটো কেনেহেন হৈছে আমি আহি পাৰ পালোঁ এইফালে উঠিম সিফালে আৰু আছে পানী বহুত পানী আছে ইমান পানী আছে সিফালে যাইছোঁ যাইনে মেইন ভাংচি কালি তাকে যাব চেষ্টা কৰিম তাৰ কাৰণে আৰু টাইটানিক অৰ্ডাৰ দিছোঁ আহি আছে জোতা পিন্ধাৰ কাৰণে চেণ্ডেল ভাঙি যায় এই সিদিনাও ভাঙি দিছিল ধৰবাই জোতা পিন্ধিছিল কাৰণে গেং পুৰা গাঁও কি হৈছে পুৰা একদম চবখিনি আৰু এইফালে আছে উঠাই বোলে আহনো কেমেৰাত এয়া মানুহবোৰে ভৰ্তি হৈ চাওক ফটো মাৰি আছে পানী খচি আছে দেখছি না মেইন নদীটো ভাঙিছে এইখিনি দিয়ে এইখিনি আপোনালোকে দেখা পাইছে এইটো ঘৰটো এই ঘৰটোৰ কাষত দেখি অলপমান এই ইফালে
মানে উল্টা পাল্টা হৈ থাকে এই ইফাল চাইডে এইখিনি মানে দি নদীটো ভাঙিছে সেইকাৰণে পানীৰ ধাৰটো অলপ এতিয়া আপোনালোকে বেছিকৈ দেখা পাইছে শব্দ দেখা নাই পুৰা ঘৰকে আছে মানে এই আমাৰ এই অঞ্চলটো ডুবি গৈছে সেই নদীটো আপোনালোকক দেখা পাইছে নদীত কিজানি পানীটো কমেই হ'ব কাৰণ পানীখিনি ওলাই বৰ্তমানলৈ চেচে হ'ল খতম হৈ গৈছে এইটো হৈছে নদীটো আমাৰ কালিয়া নদী যিটো আমাৰ এনেকৈ বুনগাঁৱৰ মাজেদি এনেকৈ কৈমাৰি দি আপোনাৰ বালাবাৰা হৈ এনেকৈ ওলাই গৈছে কিন্তু নদীত আপোনালোকে দেখা পাইছে পানী মানে পানীখিনি আগত যদি ভাংচি পানী ওলাই যাইছে গতিকে আৰু পানীটো কমি আহি আছে কিন্তু এতিয়া আমাৰ ফালে পানীটো বাঢ়ি আমাৰ গাঁৱৰ মাছ পাইছোঁ এই গাঁৱৰ মাজত পানী চাওক এই পানী আমি সৰুৰ পৰা ডাঙৰ লৈ এনেহেন পানী বৰ্তমান দেখা নাছিলোঁ 2004 হৈছিল এনেহেন পানী তেতিয়া ইমান আছিলোঁ চানী ইমান আছিলোঁ তেতিয়া কিন্তু এতিয়া চাওক পানী ডেঞ্জাৰ পানী বুলি কৈছে একদম চাওক ৰাস্তাৰ হেঁতে পানী আছে এই চকলেটে পানী যাইছে চলত পানী উঠছি না পুৰা এই হিল যে কাফে বাড়িত লাগবে প্ৰায় গাঁও একদম ডুবি গৈছে এই দেখছি আমি এই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ এইখিনি জেগা আহিয়ে গ'লোঁ এই চব পানীৰ শব্দ বুঢ়া জৰে আছে চানিয়া ঘৰত পানী উঠছি এতিয়া আমি আহি গাঁৱৰ মাছ পালোঁ এইখিনি যাওক এনেকৈ ৰাস্তাতে স্কুল যোৱা আছিলে গোটেই এই গাঁৱৰ মাজত পানী উঠা নাই কিন্তু তাৰমানে নতুনকৈ ৰাস্তাটো বনালাক যিহেতু আৰু পানীৰ পৰা অলপমান তাৰমানে সুৰক্ষাটো পোৱা গৈছে কিন্তু চটলবিলাকত চব পানী ভৰ্তি এইটো নামঘৰ এই নামঘৰৰ অৱস্থা চাওক মাছ মৰা মানুহ চাওক থিতাৰে চাৰিটা ডাঙৰ পাঁচটা মাছ নিবা ৰছি পুৰা এই মাছ মৰা মানুহ এই মাছ মাৰা ৰাজ্য মানে মাছ মাৰ বস্তু চাদা মাৰিছে হৈ গ'লে দেখা পাইছোঁ পুৰা মানুহ মাছ মৰাৰ কাৰণে বজা হৈ গৈছে দেখা পাইছে আপোনালোকে এই চাওক এই পুৰা মাছ বিৰাট ডাঙৰ মাছ আহিছে একদম এই মাছ মাৰি আছে চাওকচোন এই কচ ল'বলৈ ৰেডি এই পুৰা একদম ভৰ্তি এই ব্যৱহাৰ পাৰি বম ডাঙৰ মাছ মাৰি আছে এই মাছ ইমান ডাঙৰ এনে বানপানীত ভাঙিছে কমলকাত গতিকে আপোনালোকক পুৰা তাৰমানে গাঁৱৰ পৰিস্থিতিটো দেখালোঁ গোটেই কি হৈছে কি হোৱা নাই ক'ত পানী হৈছে ক'ত এই কি পানী হোৱা নাই চবখিনি আপোনালোকক দেখালোঁ গতিকে কোনো দায়িত্ব নধৰিব ভিডিঅ'টো কেৱল আপোনালোকক দেখাবৰ কাৰণে কৈছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দিব আৰু ভিডিঅ'টো আগলৈকে পথত যাতে সহায় কৰে কাৰণ সকলোৱে এই পৰিস্থিতিখিনি দেখা পাওক মানে কেনেহেন পৰিস্থিতিত মানুহ আছে তাই কৈছোঁ গতিকে এতিয়া বিদায় লৈছোঁ মই ভাৰ্গৱ ৰয় জয় আই অসম।